স্বাগতম টু এমটিডি বিনিময়। আজি আমি গোটা পৰিয়ালে আজি আমি যাই আছো চিৰিয়াখানা চাবলৈ। তাৰপৰা ৰাস্তাটো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমাৰ গোটাই আছে, আইতা আছে, আমাৰ সৰু বাবু আছে, মামা আছে, মামী আছে, মা আছে আৰু আমাৰ মামা। আমি গোটাই মানে সৰু পৰিয়ালে আহিছো চিৰিয়াখানা চাব ফাৰ্ষ্ট টাইম। চাই থাকক লাষ্টলৈকে, ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মাহীহঁতৰ আহি দেখিব পুৰা একদম মাহীহঁত লুলু গণেশ মন্দিৰ গুৱাহাটীৰ আজ্ঞাথুৰি। শৰাইঘাট দলঙৰ তলেৰে ব্ৰহ্মপুত্ৰ নদী বৈ যাই আছে। চিৰিয়াখানাত যাওঁতে হাতী দেখা পালোঁ। বৰ্তমান আহি পালোঁ এতিয়া চিৰিয়াখানাত। আপোনালোক দেখাওক চিৰিয়াখানাত কি আছে, ৰাস্তা কৰি চাই থাকক। গাইছ ইয়াত টিকট কটা হয় আৰু আহি পালোঁ এতিয়া চিৰিয়াখানাৰ ভিতৰত। এতিয়া কিবা বোলে এন্দুৰ আছে, এন্দুৰ দেখাই নাপালোঁ। এন্দুৰ আছে বুলি কয়, এন্দুৰ আৰু কিবা কিবি আছে। এইটো কি, এইটো ময়ূৰ। গাইছ এইটো হলো বান্দৰ, কি বোলে হলো বান্দৰ, হাত মুখা ডাঙৰ কিবা হলো বান্দৰ। গাইছ চিৰিয়াখানা বৰ ধুনীয়া লাগিছে, কিন্তু ইয়াত কিবা সোণালী দৰি আছে। এইটো গাইছ দেখা পাইছে চাগে, এইটো সোণালী দৰি, চৰাই পক্ষী। গাইছ ইয়াত বান্দৰে মানে কলা বান্দৰে চাৰ্কাছ দেখাই আছে। আগতে বোলে জিৰাফ আছিল, এতিয়া নাই। ইয়াত জিৰাফ আছিল বোলে আগত, এতিয়া নাই। গাইছ কলা বান্দৰটো চাৰ্কাছ চাবচোন, একদম দীঘল হাত, বহুতো চাৰ্কাছ দেখাই আছে। গাইছ একদম চাৰ্কাছ দি ফালি দিছে পুৰা, গোটাই চাৰ্কাছ দেখাই আছে আমাক। গাইছ আমাক যে স্কুলত কয় গাধ, তই গাধয়ে। গাইছ এইটো গাধ চাওক। গাইছ এইটো চিলনি নহয়, আপোনালোকে নাভাবিব যে এইটো চিলনি নহয়, এইটো বগা শগুন। বগা শগুন পুৰা মানে চিলনিৰ দৰে ছেম। ইয়াত মাংস নাই কিন্তু মাছ থৈ দিছে এইটো শগুনটোক খাবলৈ। গাইছ হৰিণা চাব পাৰে আপোনালোকে, একদম লেতেৰা হৈ আছে, মানে গৰম পৰিছে ন, সেইকাৰণে গা ধুইছে ইহঁতে। হৰিণা সেইকেইটা চাফা আছে পুৰা, সেইকেইটা। এতিয়া মানে মেগী খালোঁ, মেগী মানে ঘৰৰ পৰা আনিছিলে, এতিয়া মেগী খালোঁ। এতিয়া গোটেই বহি পেলাই খায়ে আছে, এতিয়া খাব নাই এতিয়া খালা পানী চানী এতিয়া গোটাই। তো লাষ্টত চাই থাকক, দেখাই আছোঁ। এতিয়া মানে একদম বিশাল জংঘল, এইটো গোটাই মানে ওপৰত উঠি আহিলে পাহাৰৰ দৰে, পাহাৰে আৰু যাই আছোঁ। এইফালে বোলে কিবা আছে, আপোনালোক দেখাই আছোঁ কি আছে চাব ৰ'বক। তাত বোলে বগা ময়ূৰ আছে, ভালদৰে সেইফালে ক'ৰবাত বগা ময়ূৰ আছে। গাইছ বাঘ, টাইগাৰ চাব পাৰে, সেইটো ঘুমাই আছে। ইমান টোপনি বাপ্পাৰে, বহুত টোপনি, টোপনিয়ে মাৰি আছে আমি অহাৰ পৰা। ইয়াত আৰু অলপ বেলেগ ধৰণৰ হৰিণা, এইটো হৰিণা অলপ বেলেগ ধৰণৰ চাব পাৰে। সেইটো অলপ মানে লেতেৰা গৰমৰ কাৰণে, সেইটো পুৰা ছায়াত আছে ন, সেইবাবে ঠিকে আছে, লেতেৰা হোৱা নাই। এতিয়া যাই আছোঁ গড় চাবলৈ, আপোনালোক দেখাই আছোঁ, তো চাই থাকক। গাইছ নীলগাই, এইবিলাক গোটাইবিলাক নীলগাই, এইবিলাক নীলগাই। গাইছ দেখিলোঁ গড়, সেইটো জুম কৰি দেখাই দিছোঁ, সেইটো গড়, সেইটো যাই আছে গড়টো। ইয়াত আছে হৰিণা, আপোনালোকে চাব পাৰে। এইবিলাক গোটেই মানে হৰিণা।
গাইজ গছডাল চাওকহে ইমান ধুনীয়া গছ কি ধুনীয়াকৈ মানে হালে আছে ব্ৰিজৰ দৰে চাব পাৰে আপোনালোকে বৰ ধুনীয়া লাগিছে ইয়াত একদম মানে এটা হালি থকা গছ আছে আপোনালোক দেখাও হালি থকা গছটো কেনে মানে একদম প্ৰকাণ্ড কি ধুনীয়া আপোনালোক দেখাও এইটো চাব পাৰে কিমান ধুনীয়া মানে একদম সুন্দৰ কি ধুনীয়া মানে ব্ৰিজৰ দৰে পৰি আছে আপোনালোক ভালদৰে দেখাই দিয়ক বেক কেনে দেখিলে চাগে এইটো প্ৰকাণ্ড গছ ভালদৰে আপোনালোকক চাব পাৰে এইটো আমাৰ ফটো উঠি আছে নক্সা মানে গাইজ এইটো উৎপত্তি চাব পাৰে বাপৰে ভৰি দুখনৰ নখ ইমান ডাঙৰ চকুটো মুজি আছে কিয় বা চকুটো মুজি আছে এইটো মেলি দিছে অলপ মেলি দিছে চাবৰ ইমান ডাঙৰ উৎপত্তি পানী খুৱাই আছে এইটো মানুহজনে পানী নাখায় মুখত লগাই দিবা কৈছে মুখত লগাই দেখাইছে অলপ এতিয়া অলপ খাইছে গাইজ অষ্ট্ৰিচটোৰ ভৰি দুখন চাওকচোন ইমান ডাঙৰ আঙুলি আৰু নখ গাইজ কিমান ধুনীয়া আপোনালোকে চাব পাৰে একদম বাগানৰ দৰে পুৰা সেউজীয়া গাইজ চবতে ফটো শ্বুট ইয়াতে চলি আছে গাইজ চিৰিয়াখানাত ইমান প্ৰকাণ্ড গছ আছে এইটো মানে নাজাৰাটো একদম বঢ়িয়া লাগি যায় নাজাৰাটো দেখি পেলাই এইখন মানে পাহাৰ পুৰা মানে জংঘলেৰে ভৰ্তি আপোনালোকে চাব পাৰে জংঘলে পুৰা ভৰ্তি এটা মানে গাহৰি আছে সিলা আছে মামা গাইজ গৰম লগাৰ বাবে ইয়াতে বহিলেও মানে একদম কেম্পাছটো আমি মাৰি আমাৰ লগত বহিছে আৰু মাহঁতে মানে পানী আনিব গৈছে গাইজ এইটো ইমু আপোনালোকে চাব পাৰে ইয়াতে লিখি থৈ দিছে ইমু আমাৰ শুৱালকুছিৰ সাহিত্য সভাতো ওলাইছিল তো হ'ল ইমু আৰু যাই আছোঁ আৰু আপোনালোকক দেখা কি আজি কৰোঁ গাইজ এইটো ছোৱাৰী আপোনালোকে চাব পাৰে কিবা ছোৱাৰী গাইজ ইয়াত দুটা মানে পুখুৰীৰ দৰে আছে দুটাতে বোলে ঘৰিয়াল আছে মাত্ৰ এটাতহে আছে এইটোত নায়ে দেখিলে এইটোত নায়ে এইটোতহে আছে অলপ ওলাই আছে গৰমৰ কাৰণে গোটেই গাটো ওলোৱা নাই চাব পাৰে এইটো অলপ কাঠৰ দৰে সেইটো তাৰপাছত আৰু আছে 5টা 6টা 7টা মান আছে আৰু গাইজ চাওক এইটো পিঠিখন ওলাই দিছে এইটো আছিল ঘৰিয়াল তো দেখিলে আৰু কিবা কিবি দেখা আপোনাৰ চাই থাকক গাইজ এইবাৰ সাপ চাব পাৰো সাপ সেইটোৱে আৰু এইটো চাওকচোন ইমান ডাঙৰ বাপ্পাৰে বহুত ডাঙৰ এইটো আৰু এইটো মানে দুটাই একেলগে আছে এইটো কলা কোব্ৰাৰ দৰে অলপ কোব্ৰা হয় না নহয় এইটো ভালকৈ নাজানো আৰু এইটো ক'ৰবাত ভিতৰত যাই আছে মানে আড্ডাত যাই আছে নিজৰ আড্ডাত সেইটো এটা দুটা আছে আৰু ওপৰত এইটো সেউজীয়া সাপ চাব পাৰে দুডাল পুৰা মানে লগ লাগি আছে সেউজীয়া মেকুৰী সাপ এইযোৰ গাইজ ফেটি সাপ এইযোৰ গাইজ বান্দৰেও জানি গৈছে ইমান গৰম এহেঁতে গা ধুই আছে বান্দৰে গা ধুই আছে পুৰা গা ধুই আছে এতিয়া আমাৰ ইয়াত আছে কাছ পুৰা জালত কেট কৰি থৈ দিছে কাছ আছে এইটো বান্দৰ গাইজ ঘৰিয়ালৰ মুখখন ইমান জোঙা বাপাৰে পেঞ্চিলৰ সেইদৰে নিপত গাইজ চিৰিয়াখানাতো পাৰ্ক আছে আপোনালোকে চাব পাৰে ইয়াতো পাৰ্ক আছে আমাৰ সৰু আবুহঁতত মানে যাই আছে এইবাৰ আহিছোঁ পাৰ্কত গাইজ এই গৰমত আইচক্ৰীমটো মেইন গাইজ এইবাৰ আহিলোঁ হোটেলত চাব পাৰে এইটো আইচক্ৰীম দিলে মামাই আনি দিছে এতিয়া ভাত খাম অলপ পিছত এতিয়া আহিলোঁ কলাক্ষেত্ৰ চাবলৈ চাই দিয়ক গাইজ চিৰিয়াখানাতো পাৰ্ক আছে কলাক্ষেত্ৰতো পাৰ্ক আছে বম আৰু পাৰ্ক হ'ব লাগে হয়তো দে আৰু পাৰ্কত মোৰ গাইজ কলাক্ষেত্ৰৰ নাজাৰা একদম এতিয়াও মানে একদম বঢ়িয়া একদম মানে এইবিলাক পুখুৰী মানে বনাই থৈ পুখুৰী নহয় আৰু মানে বনাই থৈ দিছে ইয়াত এইটো বিষ্ণু
এইটো হাতী চাব পাৰে গাইছ, হাতী এইটো সৰু বাবু হাতী তাতে উঠি বহি আছে আৰামছে গাইছ। ইয়াত হাতীও আছে এইটো। আৰু আপোনালোক দেখাই আছোঁ মানে সেই যে আৰু কিবা এটা আছে আপোনালোক চাই দেখাই ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰি দিব গাইছ। দলং চাব পাৰে সেইটোৰ পৰা সেইটো ৰঙাকৈ মানে ঘৰ এটা বনাই থৈ দিছে তাকে লাগি বঢ়িয়া লাগিছে ব্ৰিজটোত। এতিয়া মানে পূৰা ৰৈ সেই চাইড সূৰ্য একদম মানে ব্ৰিজৰ ওপৰত আছোঁ চাওক, পূৰা ব্ৰিজৰ ওপৰত একদম মানে ইমান ৰ'দ পৰিছে। চাব পাৰে এতিয়া বুলি আৰু কিবা আছে চাই থাকক লাষ্টলৈকে গাইছ। মহৰ যুঁজ এতিয়া মানে ধুনীয়া ধুনীয়া বস্তু আকৃতি কৰি থৈ দিছে। এইটো মহৰ এইটো কিবা গজ বিয়াল নাই কিবা। তো গাইছ এইবাৰ যাইছোঁ মানে ওপৰত চিৰিৰে চাব পাৰে মানে বহুত বোলে চাবলগীয়া বস্তু দেখুৱাই আছোঁ। সেই বোলে তামৰ বোলে কিবা কাঢ়ি যায় কিবা বোলে আছে আপোনাৰ চাই থাকক লাষ্টলৈকে গাইছ। নাও চাওকহে মানে ভিতৰে মানে ভিডিঅ' নিষেধ বুলি দেখা আছিল সেইবাবে ভিডিঅ' ভিতৰত কৰিব নোৱাৰিলোঁ। এইখিনিতো চাওক এইবাৰ ওপৰত যাই আছোঁ মানে এইটো পাহাৰ, এইটোও মানে এটা পাহাৰে অলপ প্লেন তাৰ পাছত পূৰা পাহাৰ। এইটো মন্দিৰ ভিতৰে মন্দিৰ তলেৰে মানে আৰু যাব পাৰি গাইছ। ইয়াৰ ভিউটো চাওক একবাৰ বাপ্পাৰে ইমান ধুনীয়া ইয়াৰ ভিউটো। খোজকাঢ়ি খোজকাঢ়ি ভৰি বিষাই গৈছে একদম গাইছ। ইয়াত কিবা বনাই আছে চাব পাৰে। ফাংচন হয় ইয়াত, ফাংচন হয়। চিনাৰী কিমান ধুনীয়া একবাৰ বেক কেমেৰাৰ লগত আপোনালোকক দেখাই দিয়ক গাইছ। চাওকহে নাজাৰাটো কিমান ধুনীয়া সেউজীয়া সেউজীয়া। ক'ৰবাত উঠিম ৰ'বহে মানে মানে ট্ৰেইনৰ মানে মাছ বনাই দিছে ডাব্বা এটাৰ মানে সেই ডাব্বাটো পইচা ল'ব চাগে কিন্তু উঠিম পূৰা আপোনালোক দেখাই দিয়ক কেনেকৈ আহি আছে মানে চাৰো তাৰে ঘূৰি আছে দেখাই দিয়ক কেনে লাগে একদম মজা লাগে গাইজ। এৰে ট্ৰেইনখন যায় আৰু এইটো মানে ওপৰেদি যায় ট্ৰেইনত উঠিবই নোৱাৰিলোঁ কাৰণ হ'ল মানে ট্ৰেইনখনৰ মানে কিবা স্ক্ৰু নাই কিবা ঢিলা হৈছিল সেইবাবে উঠিবই নোৱাৰিলোঁ। এতিয়া মানে আৰু ক'ৰবাত যাম ক'ত গাইজ। এতে চাহ খালোঁ গাইজ। এতিয়া আহিছোঁ ছায়েন্স মিউজিয়ামত চাব পাৰে গাইজ। ছায়েন্স মিউজিয়াম বন্ধ। এতিয়া যাই আছোঁ বালাজী মন্দিৰত চাই থাকক। এনে গৰম আৰু এটা জাম লাগিলে গাইজ। গুৱাহাটীত যাম বাপ্পাৰে গাইজ। গুৱাহাটীত যাম কি ন খতমে নহয় গাইজ। বালাজী আহি পালোঁ আপোনালোকে চাব পাৰে গাইজ। বালাজী মন্দিৰ কিন্তু ভিতৰে ভিডিঅ' কৰিব নোৱাৰি। আহি পালোঁ মোৰ মুখখন দেখিছেনে দেখা নাই সেইটো নাজানো। বালাজী মন্দিৰ আহি পালোঁ গাইজ। বালাজী মন্দিৰটো চাওকহে বগা বগা ইমান ধুনীয়া লাগিছে মানে বহুত ধুনীয়া মন্দিৰ। এইটো ভাল লাগে কিবা এটা মনটো মানে এটা সুকুন মিলতা হে সমজ ৰহে हो সুকুন মিলতা হে গাইজ। এতিয়া আহি আছোঁ এইটো গণেশ মন্দিৰ। এতিয়া ঘৰত আহি পালোঁ তো গা চা ধুই লওঁ তো বাই বাই।